তো মানে ভাৰতলৈ আহিছে কিছুমান নতুন নতুন কাৰ চ' কিনো কাৰ আহিছে ইন 2024 মানে 2024 আহিছে নতুন কিছুমান কাৰ চ' এই ভিডিঅ'ত সেইখিনি কাৰৰ বিষয়ে আলোচনা কৰিম মানে 10খন মেইনলি কাৰৰ বিষয়ে আলোচনা কৰিম চ' জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক গাইজ ঠিক আছে চ' 10 আপকামিং টাটা Hyundai Mahindra এইবোৰ কাৰ আৰু মানে তো যিয়ে নহওক চ' গাইজ উইথাউট ৱেষ্টিং আৱাৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' ব্লগ গাইজ এখন চাই লওঁ চ' টপ আপকামিং কাৰ্ছ 10 কাৰ্ছ মানে মেইনলি 10খন কাৰৰ বিষয়ে আলোচনা কৰিম চ' নাম্বাৰ 1 আহিলে আপোনাৰ টাটা এখন কাৰ্ভ CURVV এইখন হ'ল নাম্বাৰ 1ত এইখন আহিছে ইন 2024 ঠিক আছে আৰু ইয়াৰ ডিটেইলছখিনি গাড়ীখনৰ বিষয়ে আপুনি দেখিছে স্ক্ৰীণত আৰু ইয়াৰ যদি ডিটেইলছখিনি লাগে চ' ডিটেইলছখিনি চাই লওক এইখিনি পঢ়ি ল'ব পাৰিব টাটা কাৰ্ভ উইল কমপ্লিট ইজ ওৱান অফ দ্য মষ্ট পপুলাৰ segment in চ' বহুত কিবা লিখা আছে মানে ইঞ্জিন এইবিলাক 1.5 লিটাৰ ডিজেল হয় ইঞ্জিন এণ্ড তাৰপিছত লেটাৰ গেট 1.0 টাৰ্বো এইবিলাক ধুনীয়াকৈ লিখা আছে ঠিক আছে চ' এইখিনি পঢ়ি ল'ব চ' এইখন আছিলে নাম্বাৰ 1ত মানে আহিছে আমাৰ ভাৰতলৈ টপ আপকামিং কাৰৰ ভিতৰত মানে নাম্বাৰ 1 ঠিক আছে এইখন আছিলে এখন টাটাৰ হয় টাটা কাৰ্ভ CURVV টাটা কাৰ্ভ চ' নেক্সটখন আহিলে এইখন আহিলে আপোনাৰ মহিন্দ্ৰাৰ হয় মহিন্দ্ৰা SUV 300 এইখন ফেচলিফ্ট এইখন আহিছে ইন 2024 তৃতীয়খন মহিন্দ্ৰা কোম্পানীৰ ডিটেইলছখিনি চাই ল'ব এইখিনি ইঞ্জিন গোটেইবোৰ লিখা আছে ডিজেল ইঞ্জিন তাৰপিছত 1.5 লিটাৰ ডিজেল ইঞ্জিন তাৰপিছত 1.2 টাৰ্বো পেট্ৰল ইঞ্জিন এণ্ড কিবা ধুনীয়াকৈ লিখা আছে এইবিলাক গোটেইবোৰ পঢ়ি ল'ব পাৰিব চ' এইখন আহিছিলে এখন মহিন্দ্ৰাৰ এইখন XUV 300 ফেচলিফ্ট তাৰপিছত নাম্বাৰ 3ত আহিব এইখন আপোনালোকৰ হুণ্ডাই হয় দেখিছে বেলেগ অকণমান গাড়ীখন দেখাত বেলেগ যেন লাগিছে এইখন হ'ল আপোনাৰ কনা EV ফেচলিফ্ট এইখনৰ ফেচলিফ্ট কিবা বোলে আৰু এটা কথা গাইজ ইয়াতে কিন্তু কিমান দাম গাড়ীখিনিৰ দাম কিমান প্ৰাইচ দামটো কিমান দাম মানে সেইবোৰ মেনশ্যন কৰা নাই বাৰু যিয়ে নহওক এইখন আহিলে নেক্সটখন এইখন আহিছে টাটা আল্ট্ৰছ ৰেচাৰ টাটা কোম্পানীৰ হয় টাটা আল্ট্ৰছ ৰেচাৰ চ' এইবিলাক পঢ়ি ল'ব এইবিলাক নেক্সট আহিলে এইখন আহিছে মহিন্দ্ৰাৰ হয় মহিন্দ্ৰা থাৰ অলৰেডি জানে মহিন্দ্ৰা থাৰ অলৰেডি আহিছে আমাৰ ইণ্ডিয়াত কিন্তু এইখন থাৰ অকণমান বেলেগ এইখন বেলেগ থাৰ এইখন মহিন্দ্ৰা থাৰ 5 ডোৰ মানে এইখনো অকণমান বেলেগ আৰু মডেল যিয়ে নহওক এইখন আহিছে ইন 2024ত তাৰপিছত এইখিনি কিবা লিখা আছে পঢ়ি ল'ব মহিন্দ্ৰা থাৰ তাৰপিছত আহিলে এইখন হুণ্ডাইৰ হয় হুণ্ডাইৰ আহিছে এইখন আলকাজাৰ ফেচলিফ্ট হুণ্ডাই এইখন আহিছে ভাল লাগিছে গাড়ীখন কেনে লাগিছে গাড়ী মানে গাড়ীখন ক'ব পাৰে কমেণ্টত জনাব পাৰে কেনেকুৱা লাগিছে চ' যিয়ে নহওক 1.5 লিটাৰ ল'ম চ' নেক্সট আহিলে এইখনো আহিছে এইখন টেছলাৰ হ'ব চাগে নহয় টেছলা নহয় টাটাৰ চ' টাটা শ্ব'কেছাৰ বা কিবা লিখা আছে এইখিনি তাৰপিছত আহিলে এইখন আপোনাৰ মহিন্দ্ৰা XUV E80 এইখন মহিন্দ্ৰাৰ হয় টেছলাৰ ডিজাইনটো টেছলা কোম্পানীৰ গাড়ীটোৰ ডিজাইনটো যিয়ে নহওক এইখন আহিছে আপোনাৰ মহিন্দ্ৰা XUV E80 আৰু এইখন ইন 2024ত লঞ্চ হ'ব এইখন তাৰপিছত আহিলে এইখন আপোনাৰ হুণ্ডাই IONIQ6 এইখনো আহিছে এইখন হুণ্ডাইৰ হয় এইখন IONIQ6 মডেল চ' এইখনো আহিছে এণ্ড দ্য লাষ্টখন হ'ল অন্তিমখন মানে এইখন আহিছে এইখন মহিন্দ্ৰাৰ চ' মেক্সিমাম গাড়ী মহিন্দ্ৰাৰে আহিছে ইয়াতে যিখিনি দেখাইছে মানে চ' যিয়ে নহওক এইখন মহিন্দ্ৰাৰ হয় মহিন্দ্ৰাৰ XUV 300 EV এইখন চ' যিয়ে নহওক গাইজ এইখিনি আছিল আপোনাৰ টপ আপকামিং কাৰ্ছ ইন ইণ্ডিয়া মানে 2024 আহিবলগীয়া ভাৰতলৈ এইখিনি আপকামিং টপ কাৰ্ছৰ ভিতৰত এইখিনি 10খন কাৰ চ' যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে ডু লাইক এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू इन द नेक्स्ट वीडियो